এতিয়া ছাত্ৰ-ছাত্ৰীসকল পাঠটো পঢ়িবলৈ আৰম্ভ কৰাৰ আগতে আমি এটা কথা জানি ল'ব লাগিব যে ৰ ব্যঞ্জন বৰ্ণটোৰ সৈতে হ্ৰস্ব উ আৰু দীৰ্ঘ উ এই দুটা স্বৰবৰ্ণ যোগ কৰাৰ ফলত ই কেনেধৰণৰ ৰূপ ল'ব এইটো কথা আমি প্ৰথমেই জানি ল'ব লাগিব। এতিয়া চাবা আমি প্ৰথমেই ৰ ব্যঞ্জন বৰ্ণটোৰ সৈতে হ্ৰস্ব উ স্বৰবৰ্ণটো যোগ কৰিছোঁ। ৰৰ সৈতে যেতিয়া আমি হ্ৰস্ব উ বৰ্ণটো লগাই দিম তেতিয়া ৰ যুক্তাক্ষৰটো গঠন হ'ব। তোমালোকে দেখিবলৈ পাইছা ৰ যুক্তাক্ষৰটো আমি এনেধৰণেৰে লিখিম ৰ যোগ হ্ৰস্ব উ ৰ। এই ৰ যুক্তাক্ষৰটো গঠন কৰোঁতে আমি ৰ বৰ্ণটো লিখি ৰৰ লগত লাগি থকা হাকুটাডাল এনেধৰণেৰে ওপৰলৈ লৈ যাম। এইটো হৈছে ৰ ব্যঞ্জন বৰ্ণৰ সৈতে হ্ৰস্ব উ যোগ কৰাৰ ফলত গঠন হোৱা ৰ যুক্তাক্ষৰটো। এতিয়া আমি ৰ বৰ্ণৰ সৈতে দীৰ্ঘ উ স্বৰবৰ্ণটো যোগ কৰিম ৰ যোগ দীৰ্ঘ উ ৰ। তলত তোমালোকে দেখিবলৈ পাইছা ৰৰ সৈতে যেতিয়া আমি দীৰ্ঘ উ স্বৰবৰ্ণটো যোগ কৰিম তেতিয়াও ৰ যুক্তাক্ষৰটোৱে গঠন হ'ব, কিন্তু এইটো ৰ লিখোঁতে আমি অলপ বেলেগ ধৰণেৰে লিখিব লাগিব। ৰৰ সৈতে যেতিয়া আমি দীৰ্ঘ উ যোগ কৰাৰ ফলত যিটো যুক্তাক্ষৰ গঠন হ'ব সেইটো ৰ যুক্তাক্ষৰত আমি ৰটো লিখি তাৰ লগত লাগি থকা হাকুটাডাল এনেধৰণেৰে তললৈ নমাই দিব লাগিব। ৰ যোগ দীৰ্ঘ উ ৰ। গতিকে তোমালোকে ইয়াৰ পৰা বুজিব পাৰিছা চাগে যে ৰ বৰ্ণৰ সৈতে হ্ৰস্ব উ বৰ্ণটো যোগ কৰাৰ ফলত আমি কি ধৰণেৰে ৰ যুক্তাক্ষৰটো লিখিম আৰু ৰৰ সৈতে দীৰ্ঘ উ যোগ কৰাৰ ফলত আমি কি ধৰণেৰে ৰ যুক্তাক্ষৰটো লিখিম। গতিকে এতিয়া আমি বিভিন্ন ব্যঞ্জন বৰ্ণৰ সৈতে এই ৰ দুটা যোগ কৰি নতুন যুক্তাক্ষৰ গঠন কৰিম।